হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰিছোঁ যে চবেই ভালে আছে। এতিয়া মোক চাবই পাৰিছে যে একদম মানে ঠাণ্ডাই ৰাতিপুৱা ওলালোঁ ঠাণ্ডা। শিৱসাগৰলৈ গৈ আছোঁ মই এতিয়া। হিষ্টৰিকেলি বহুত ফেমাছ জেগাটো আমাৰ অসমত। এতিয়া ওলাইছোঁ আৰু দাদাই মোক থৈ দিব তালৈকে। গৈছোঁ আৰু বাছ ষ্টেণ্ডলৈকে দাদাই থৈ দিব। ৰাস্তা যিহে চুনচান। গৈছোঁ এতিয়া জোনাৰৰ পৰা যাবলৈ হৈছে আৰু বহিছোঁ আৰু ধেৰ ভিৰ আছে। মোৰ চিটে পোৱা নাছিলে, উঠালৈহে চিট পাইছোঁ আৰু জাষ্ট আহি পালোঁ মই শিৱসাগৰ ডিমৌত আহিলোঁ, নামিলোঁ। এতিয়া জাষ্ট মই ভিডিঅ' বনাব নোৱাৰিলোঁ ভিতৰত গাড়ীত, কাৰণ ময়ে চিট পোৱা নাই। থিয় হৈ বহিব অকণমান চিট য'ত পাইছোঁ, থিয় হৈ একদম আহিবলগীয়া আছে। তাৰ পৰা মোবাইলটো কি ওলাম আৰু। একচুৱেলি মই শিৱসাগৰ বাইহঁতৰ ঘৰত আহিছোঁ। বিয়া আছে, বাইহঁতৰ ফেমিলিত বিয়া আছে, সেইটো কাৰণে বিয়াটো এটেণ্ড কৰিব আহিলোঁ। সেইটো বায়ে মোক পিক আপ কৰিব আহিলে। বায়ে একদম পেটৰো অৱস্থা নাই, ইমান কষ্টকৈ একদম খোজকাঢ়ি সেইটো বায়ে তালৈ পিক আপ কৰিব আহিলে। মোক যেনেকুৱা চিনিয়ে পাইছে আৰু বাচ্ছাতে চোৱা। অহাৰ লগে লগে পিছা কৰি খেলি আছে। অ' কাম্পচি অলপ এতিয়া ফ্ৰেছ হৈ আহিলোঁ। মই ভাতটো খোৱা নাই বাৰু এতিয়ালৈ। ফ্ৰেছ হৈ আহিলোঁ, গা ধুই আহিলোঁ। তাতে বাছতে কোনোবাই মোৰ গাত থু পেলাইছে, কোনোবাই কি কৰিছে, মোবাইলৰ ওপৰত থু পৰি গৈছে, বেগত থু পৰি গৈছে, একদম চব জেগাত থু হৈ গৈছে। মানে ইমান কষ্টকৈ ইমান খৰদৰে বিয়া ঘৰত আহিলোঁ। ঘৰৰ পৰা অলপ ডিষ্টেঞ্চটো দূৰ আছে, 20 মিনিটছৰ ৰাস্তা হয়। এতিয়া জিৰাই আছোঁ আৰু এতিয়া আমি জাষ্ট মেহেন্দি লগালোঁ। এতিয়া মই অকলেই ভিতৰত আছোঁ, বাকীকেইটা চব ঘৰৰ মানুহকেইটা সদস্যকেইটা বাহিৰত চবেই ডান্স মাৰি আছে বাহিৰত। আপোনালোকক দেখুৱাম এতিয়া ৱেডিঙৰ আগত। বাহিৰত খুব ডান্স চলি আছে। এইটো আমাৰ মৰমৰ নৈনা বা চেহেৰা ওলাব লাজ পাইছে। এইটো আমাৰ আই, বিয়া ঘৰৰ আই, দৰাৰ আই। বাহিৰত বাই খুব ডান্স মাৰিছে। প্ৰি ৱেডিং প্ৰগ্ৰাম হৈ আছে। ডান্স ডান্স লাগিছে। এইকেইটা আমাৰ লেডিজ পাৰ্টি। চেহেৰাটো দেখাই দে জিলিকে তাৰ ডান্সটো মাৰিব লাগে। খুব ডান্স মাৰিছে আমাৰ বোৱাৰী পাৰ্টিকেইটা, লগত জীয়ৰী এজনী। আপুনিও যাওক আকৌ। এইটো আমাৰ কিবা এইটো আমাৰ বিয়া খাব লগা দাদা, এইটো দাদাৰ বিয়া হয়। প্ৰি ৱেডিং প্ৰগ্ৰাম আৰু চলিছে আৰু ডান্স প্ৰগ্ৰাম চলিছে আৰু এইটো পৰিচয় দিব বিচাৰোঁ। এইটো আমাৰ নেইনা বা, এইটো বনি বা, এইটো জোন, এইটো বা। কেনেকুৱা লাগিলে? আপোনাক ডান্স মাৰি কেনেকুৱা লাগিলে? টোপনিত অৱস্থা নাই জিয়ানৰ? বেচেৰা।
নেক্সট ডে হয় মোৰ শুই উঠিছোঁহে জাষ্ট এতিয়া ফ্ৰেছ ট্ৰেছ হৈ মেলি কি নিয়ম কৰে হেনো সেইকেইটা চাই ল'ম আমদালি লগাইছে হেনো এতিয়া দৰাক গা ধুৱাব যাম আমি পিছফালে চাব পাৰিছে যে পানী ল'বলৈ যাব পুখুৰীত পানী ল'বলৈ যাব পানী তুলি আহিলোঁ আমি এতিয়া দৰাটোক এতিয়া গা ধুৱাবলৈ প্ৰথম মানে দৰাৰ সখীৰ লগত গা ধুৱাই কেনে আছে আপোনালোকে চাব পাৰিছে যে এতিয়া আমি একদম ৰেডি চেডি হয় কইনা আনিব যাম কইনা অনা নিয়ম আজি এজনী আমাৰ বাই ষ্টাইল কৰি লৈছে মিনি কিবা কি আছিলে জানো কিবা গোপী বনুৰ চাচুমা গোপী বেন কোৱা টাইপৰ আমি তাক হয়তো বা এজনী ককিলা য়েছ ককিলা ব্লগিং কৰি আছোঁ এইটো আমাৰ ৰাকেশ দাদা আমাৰ দৰাটোৰ দাদা হাই এতিয়া আমি গাড়ীত বহিবলৈ গৈ আছোঁ কইনা ভণ্টি মই খোলালি আৰু এই কইনাকৰ ঘৰত চাউল চাউল মাৰিলে নহয় ভাবিটো অকণমান এইটো খানা দিছে এইটো কইনাকৰ ঘৰত তিনিজনী খাই স্পেচিয়েল খানা এতিয়া ফটোশ্বুট চলি আছে ফটোশ্বুট চলি আছে খাই কিমান খাই বৈ ওলাই আহিলোঁ আমি এতিয়া কইনাটো ভিতৰলৈ সোমাব বস্তু লুট চুট কৰিব পাৰিব আৰু তাত ইয়াক আজি ৰিচিপশ্যন দিন হয় পুৰা তৈয়াৰী চলি আছে ভাল আছিলে এয়া আমাৰ ভনীবাই ইনভেষ্টিগেট কৰি আছে ক'ত কি ডিফেক্ট আছে ৰাজস্থানী ষ্টাইল আম্ব্ৰেলা মেইন হয় লাষ্ট দিনাখন ৰিচিপশ্যন পাৰ্টি আজি দিছে দৰাৰ ঘৰত অলপ এনজয়মেণ্ট কৰিছোঁ আৰু আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাই দিম অলপ এয়া পূৰা বিজি চবকেইটা এতিয়া আমাৰ বা আৰু জিয়ান এইটো টিনা আৰু তুনুং ঘূৰিছা এইফালে লগৰজনী আৰু মই এইটো পকৰি আৰু কফি বিলোৱা টান পাইছোঁ দুয়োটাই কৰি আছোঁ আৰু এইটো আমাৰ মিনি ককিলা দৰা এইটো আমাৰ কইনা বৌ মোক
কোনো পাত্তাই দিয়া নাই মোৰ বাহঁতি চবে ব্যস্ত হৈ আছে চাওকচোন পিছফালে এইকেইজনী নিজে নিজে ফটো মৰাত ব্যস্ত হৈ আছে মই অকলে তাইৰ লগত বহি আছোঁ আমাৰ বৌকেইজনী এতিয়াহে আহিছে ষ্টাইল মাৰি মেলি অথনিৰ পৰা কি কৰি আছিলে জানো হা বাহিৰলৈ ওলাই আহিলোঁ আৰু আমাৰ মামো বায়েও মাতো মামও হ'ব এইটো আমাৰ দাদা আগবঢ়াই ল'ম দাদাটোক পথাৰৰ মাজতে একদম ধুনীয়া লাগিছে একদম উলিয়াই মানুহ গৈছে অহা মানুহ আহিছে আৰু আমি কিজনী বহিছোঁ আৰু এতিয়া আমি খাবলৈ বহিলোঁ এটা মই ছেকেণ্ড কইনা বহিবাই ছেকেণ্ড কইনা লাগিছে আৰু একদম ৰেচিপি নিৰামিষ হ'লেও বহুত মজা এইটো চাই লওক বহুত য়াম্মি আছে এইটো আমাৰ এই ঘৰৰ বোৱাৰীজন বিয়াৰীজনী মানে জন কৰিছিলে ডাঙৰ মেইন বৰ ধুনীয়া লাগিছে আকৌ চাওক এজনী ঘৰৰ ওচৰৰে ভণ্টি নৱনীতা বিজি চিডিউলত এতিয়া ভাত খাই উঠিলোঁ আমি মই ক'ত আমাৰ পাৰ্টনাৰজনী নৱনীতা মই নৱনীতা একদম বিজি চিডিউলত খাবলৈ আহিলোঁ খাই মেলি একদম পেট ভৰিলে আৰু দি চব এইবাৰ দিছ ইয়াৰ পৰা ষ্টাৰ্টিং দিওঁ নিমখ জলকীয়া পিঁয়াজ অঁ এইটো খেলি মেলি কৰি গাজৰ ধুনীয়াকৈ থৈছিলে চাটনি চানা পোলাও ভাত দালি নহয় চানা দালি চব্জি দাংবডি আলু পটল ভাজি পনীৰ মিলাই আছোঁ এখেত দুইজনে বুটলি থৈ আছে আৰু ক'ত আছে শুই উঠিলোঁ বিয়া শেষ হোৱাৰ লগে লগে ইমান ধুনীয়াকৈ ৰ'দ দিছে চাইছেনে নাই আমি অলপ আমি চব বাইকজনী ওলাই আহিলোঁ অলপ পথাৰৰ নাজাৰা লৈ ল'ম বুলি মই একো দেখি পোৱা নাই দেই এইকেইজনী বহুত ডাঙৰ নদী ন অ' ৱাও চুলিত লগাই লওক নে নাপায় আমাৰ চবৰ চাওক বিয়া খাই অৱস্থা কি হৈ আছে এইফালে চাওক এইফালে আজি যামগৈ মানে আজি বাৰ ঘৰত যামগৈ বনি বাহঁতৰ ঘৰক বিদায় দি মেলি বিয়া ঘৰটো বিদায় দি মেলি ৰূপহী বাম গাঁৱটোক বিদায় দিম আৰু তাৰপিছত যাম আৰু ঘৰলৈ বনি বাই টাটা বাই 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 লাষ্ট ব্লগ বিয়া ঘৰ টাটা বাই বাই এইটো নতুন নবৌজনী